কবিতাৰ শিৰোনাম সংজ্ঞাবিহীন মোৰ সংজ্ঞা। কবি ডক্টৰ ভূপেন হাজৰিকা। কোন মই? মোৰ সংজ্ঞানো কি? সংজ্ঞাবিহীন সংজ্ঞা। ৰংঘৰ বাকৰিৰ ইটা চপৰা দাঙি চাওঁ, ককা দেউতাৰ হাড়ো নাই, তুংখুঙীয়া বুৰঞ্জীও নাই, গদাধৰৰ ডালিমিও নাই। কোনে কব মই কোন? কুমাৰ ভাস্কৰ বৰ্মা, শংকৰদেৱ, মাধৱদেৱ, সূৰ্যকুমাৰ ভূঞাও নাই। চিনিব নোৱাৰা হ'ল শেষ নৃপতি ১৮২৬। বুকু হম হম কৰে। মই কোন? মই কোন? প্ৰচণ্ড ধুমুহা, প্ৰবল ধুমুহা, জাতীয় চিন-চাপ ভৰিৰে মোহাৰি মই বিচাৰি আছো, বিচাৰি আছো কেতিয়াবা বুকুত খহনি খাইছো, ৰক্তপাত হৈছে, ৰংঘৰত ঠেকা খাইছো। তথাপি মই জানিব খুজিছো মই কোন? ৪ কুৰি বছৰৰ পিছত পুৰণি টিনৰ বাকচত মই বিচাৰিছো মোৰ জন্ম পত্ৰিকা। মোৰ দেউতা ককা দেউতাই সেইখন ভালকৈ সামৰি থৈ যাব পৰা নাছিল। তেওঁলোকৰ মৃত্যুৰ পিছত আমি নাতিবোৰ সেইখন বিচাৰি হাবাথুৰি খাইছো। হাইৱে হ'ল ইফালে সিফালে, এৰাবাটৰ সুৰবোৰ হেৰাই যাবগৈ নেকি? কিছুমান চেষ্টা কৰিলো সাঁচি থবলৈ। পুনাৰ ফিল্ম ইনষ্টিটিউটত অতীত নিগেটিভো কিছু ভস্ম হ'ল। জ্যোতি ককাইদেৱে প্ৰমাণ দিব লগা হৈছে তেওঁ কোন? বিষ্ণু ককাইদেউক কোনোবাই সুধিছে বিষ্ণুৰাভা বড়োনে নে অনা অসমীয়া? বিষ্ণুদা কোন? ৰঙা মাটি, ৰঙা তেজ, ৰঙা বিপ্লৱৰ সাধু কথা। মই কাক সুধিম মই কোন? মোৰ দেউতাও নাই, নাই মাও। কোনে কব মই কোন? মোৰ সংজ্ঞা কি? সংজ্ঞাবিহীন মোৰ সংজ্ঞা।